এভৰিৱান মই বেবি মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমি ভৈৰৱকুণ্ড আৰু ভাবিছোঁ চাগে কলেজৰ ড্ৰেছত ভৈৰৱকুণ্ড বুলি। আচলতে আমাক কলেজৰ পৰাই আনিছে আৰু আহি থাকোঁতে ইমান ভিডিঅ' নল'লোঁ আৰু যিহেতু লৰালৰি হৈছিলে সেইবাবে। আৰু কি জানেনে, যেতিয়া লৰালৰি হয় তেতিয়াহে মানে বিপদবিলাক হৈ যায় হয় বুলি কথা এষাৰ আছে নহয়, এয়া ঠিক তেনেকুৱা হৈছে আমাৰ লগতো। মানে কি হ'ল, আহি থাকোঁতে লগৰজনী থাকিলে চেণ্ডেল ছিঙি আকৌ মানে দোকান বিচাৰি ফুৰিছোঁ, তাৰপৰা দোকান নাপালোঁ, আঠা দি পেলাই লগাই পেলাই আহিছে আৰু সেয়াই আহি পালোঁ। এতিয়া পিছত লগৰ কেইজনী আছে সিফালে, এতিয়া ময়ো যাওঁ আৰু আমাৰ গাড়ী থৈ দিছে ইফালে আগফালে। আৰু আজি কি কৰোঁ কি নকৰোঁ দেখাবলৈ চেষ্টা কৰিম। ছাৰহঁতো আছে যিহেতু ইমান ভিডিঅ' কৰি থাকিব লাজো লাগিব, বাকী যিমানখিনি পাৰোঁ দেখাম বুলি ভাবিছোঁ আৰু বাকী সেয়াই আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। এতিয়া মই যাম লগৰকেইজনীৰ লগত। আকৌ ইফালে আমাৰ খানাও বনাই আছে কিন্তু দেই, এইয়া আৰু ইফালে ছোৱালীকেইজনী এইফালে ছাৰে ৰেজিষ্টাৰ কৰি আছে এইয়া, আৰু আমি ষ্টুডেণ্টবোৰ এনেকৈ বহি আছে। ইমান ধুনীয়া ছোৱালী আয়ো। এতিয়া আমি যাম ভৈৰৱকুণ্ড আৰু আমাৰ ইয়াত কুৱেশ্যন পেপাৰ দিলে আৰু সেয়া পিছফালে ষ্টুডেণ্টবোৰ ছাৰহঁতো আহিব আৰু এটা গ্ৰুপ আগতে গ'ল আৰু এতিয়া আমাৰ বি গ্ৰুপটো এতিয়া যাম। ইফালে আমি এনেকৈ ৰৈ আছোঁ, ছাৰহঁত মানে আহি পোৱা নাই, তাৰপিছত ছাৰহঁত আহি পেলাই যাম। আৰু ইফালে এয়া ভৈৰৱকুণ্ডৰ ফেমাছ পাহাৰ, ইফালে নদী। ৰাইজ আমি বিহুত খাবৰ কাৰণে পেক কৰি লৈ যাম। গোন্ধাই তিতাই হয় যদি আৰু তিতা এয়া বিহুত খাবৰ কাৰণে, আৰু কাৰোবাৰ তাত যদি নাই ইয়াতে বিচাৰি আহিলে হ'ল। গাহৰি ৰাইজ, গাহৰি ৰাইজ। আমি ফালৰ পৰা আহি এনেকৈ আহি ইয়ালে চিৰিয়েদি ইয়াত উঠিলোঁ ওপৰত মানে, আৰু এয়া তলত মোৰ এইখিনি চিৰি বগাওঁতে ভাগৰ লাগিলে আৰু এইখিনি আছে। এই চব ষ্টুডেণ্টবিলাক ফটো উঠাত ব্যস্ত। উমাই দক এতিয়া আমি তলত যাম। এইয়া লগৰ কেইজনী পালেগে। ঘূৰি আহি ভোক লাগিলে ৰাইজ, ৰাতিপুৱা যিহেতু খাই খোৱা নাছিলোঁ বহিলোঁ। এইফালে ম'ম' খাইছে কোনোবাই, চাওমিন, আৰু ইফালে পৰঠা অহাই নাই। আৰু ইফালে পৰিৱেশ চাই প্ৰাকৃতিক পৰিৱেশ। ৰাইজ প্ৰেক্টিকেল কৰিব আহিছে বোলে, এয়া প্ৰেক্টিকেল কৰিব আহি জোলনা খেলি আছে চাহ। এয়া আৰু ইফালে ইয়া পানীৰ মাজত ফটো। চাহ কি কৰিছা? পাখিবা দেখাই দি আৰে য'তে ত'তে যি টি মানে কিয়া চব ফটো ৰিলছ বনোৱাত ব্যস্ত। এয়া পানীত আহি পেলাই, মইতো পানীলৈকে যোৱাই নাই ৰাইজ। আমি ভৈৰৱকুণ্ড পাহাৰৰ পৰা ঘূৰি আহিলোঁ। তাৰপিছত য'ত নেকি আমাৰ মানে ভাতৰ ব্যৱস্থা কৰিছিল তাতে অকণমান সময় থাকিলেও, তাতে গোটেই ষ্টুডেণ্টবোৰ আছে আৰু কিছুমান পাহাৰতো আছে। আৰু ইফালে এয়া ভূটান গেটৰ ফালে আহিছোঁ এতিয়া আমি। পিছে মোৰ ভৈৰৱকুণ্ড আহি থকা বহুত কেইবাৰেই হ'ল আৰু কিন্তু মই ভূটান এতিয়ালৈকে গৈ পোৱা নাই। আৰু সেয়াই আৰু ভৈৰৱকুণ্ডৰ একেবাৰে লগতে এইখন হ'ল ভূটানৰ মেইন গেট। এই ৰ'দৰ কাৰণে চিনি নাপাব পাৰে। আৰু এয়া আমি পিছে ভিতৰত নাই যোৱা, আৰু মানে কি আধাৰ কাৰ্ড কিবা কিবি লাগে ন ইয়াত। আমি যিহেতু মোৰ লগত আছে বাৰু, কিন্তু লগৰ কেইজনীৰ নাছিলে সেইকাৰণে আমি নগ'লোঁ। আৰু এয়া গেটৰ সন্মুখৰ পৰাই ঘূৰি আহিলোঁ। আমি সিফালৰ পৰা আহি গ'লোঁ, মানে ভূটান মেইন গেটৰ পৰা ওলাই আহিলোঁ। তাৰপিছত আহি পেলাই ইয়াতে অকণমান সময় বহিছিলোঁ, মানে এনেই ওলাই আহি পেলাই ৰখিছিলোঁ। আৰু তাৰপিছত এয়া পুলিচ দাদাজনে আমাক ইমান ধুনীয়াকৈ ফটো উঠিব দিছে। তাৰপিছত পানী খাব নেকি সুধিছে।
হা বেগকেইটা আনিব নিদিলে কেইটকা দিব ছাৰ এই আমি এতিয়া বৰফ খাম আৰু এইকেইটা ইয়া খাই আছে চামুচ টেষ্টি গ মজা ৰাইচ আমি ভাত খাব বহিছোঁ ষ্টুডেণ্টবোৰ চবে এইফালে ভাত বনাই আছিল যে অথনি দেখাইছিলোঁ আৰু এতিয়া সেয়াই আৰু কলেজৰ পৰা 3খন বাছ আহিছিল সেয়া এই আগফালে এখন আৰু এয়া পিছফালে 2খন ভাত খাই মানে গাড়ীৰ ওচৰতে আহিছোঁ আহি পালোঁ গাঁও আৰু ধনচিঘাটতে নামিলোঁ কলেজলৈকে আৰু গৈ নাথাকিলোঁ তাৰপৰা গাঁৱৰ দাদা এজন পালোঁ তাৰ লগতে আহিলোঁ আৰু সেয়াই আৰু আজিৰ ভিডিঅ'টো ইমানে আজিলৈ বিচাৰিছোঁ